আজি হল শুভ বিবাহ পুৱা উঠাৰ পিছতেই মোক কাম কৰাত লগুৱাই দিলে তাৰ পিছত কাপোৰ চাপোৰ পিন্ধি ললো মানে নতুন কাপোৰ বাকি কাপোৰটো তেতিয়াও পিন্ধি আছিলো আৰু দুপৰীয়া সময় হল পানী তুলিব যোৱাৰ মোক দিলে ছাতি তলোৱাৰ দায়িত্ব যিটো ৰাখিব লাগিছিল বৰদেউতাৰ মূৰৰ ওপৰত কিন্তু ৰাখিলো মোৰ মূৰৰ ওপৰত মানে মই অলপ এনায়ে দেখাইছ এনেকৈয়ে নাচি বাগি আমি সকলোৱে গৈ পালো মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰ তাত পানী তোলা কাৰ্যসূচী সম্পন্ন হল আৰু বিয়ানাম দি থকা গৰাকীয়ে হল মোৰ মাতৃ ধুমধামেৰে বিয়া চলি থাকিল গধূলি সকলোৱে ফটো উঠা দেখি ময়ো ভাবিলো এক কপি ফটো উঠা যাওক কিন্তু মোক ক'লে আগতে আপিকেইটাই উঠাক ৰ ময়ো ভাবিলো এইটো কথা গধুৰ বস্তু ডাঙৰ সময়ত কিয় মনত নপৰে তাৰ পিছত পুনৰ এবাৰ গলো আৰু তেতিয়া ক'লে ৰ আহি আছো ৰ এনেকৈ শেষত ফটো উঠা চান্স পালো ময়ো গলো ফটো বাদ দি অহাই চাও ভিডিঅ' ভ্লগ দিব লাগিব আৰু এনেয়ে ৰাতি মোৰ 2-3 বজালৈ টোপনি নাহে কিন্তু আজি 12টাতে মই টোপনিত লালকাল দৰা আহিবৰ সময় হ'ল আৰু মোক ক'লে অ বল্লভ এই চিয়াৰখিনি ঠিক কৰ ময়ো বোলো অকে কৰিম এনেতে দৰা আহি পদূলি মুখ পালে আৰু বিশ্বাস কৰক ইমান ডাঙৰ ফটকা মই জীৱনতো মাৰি পোৱা নাই মানে মিছা কথা নকওঁ গাইছ মোৰ অলপ জিউটো পাউৰাৰ ফটকাটো জ্বলালো কিন্তু ফুটা নাই আৰু সকলো মানুহে চাই আছে মোৰ ফালে ভাবিলো সমূহীয়া ভাবে আজি মোৰ অৰা -999999 হৈ যাব কিন্তু এনেতে উফ ৰক্ষা আৰু এনেকৈয়ে সুকলমে বিয়া সম্পন্ন হ'ল ধন্যবাদ।